ইফালে হ'ব আমাৰ শ্বুটিং বেমাৰ ওলাও তথাপিও আহিলোঁ আৰু বছ যদি কিবা অলপ বিয়াখন হৈ যায় তেতিয়াহ'লে মইতো যাব নোৱাৰিম লাই যেন নাপাত হয় সদায় সদায় যি বেলেগৰ বাৰী পিছফালে আপিছ পিয়া কি ভাবিছ আজি যুগত মাল নাখাবি কোনি তুমি কি হ'বা মানে তুমি কি পাপু ভাই মানে সেই না ডাইৰেক্টৰ না গৰমৰ কথা চিন্তা কৰিবলৈ সময় নাই আচলতে চবখিনি জেগাত এটা বস্তু নাই নালাগে হাই গাইজ জয় শ্ৰীৰাম আৰু আজি এটা ধুনীয়া মানে ভিডিঅ' লৈ আহিছোঁ আৰু মানে শ্বুটিঙৰ ভিডিঅ' তো গাইজ মানে এতিয়া মই যাব ওলাইছোঁ আৰু শ্বুটিংটো হ'ব উই ছিংগলত তো গাইজ আজি মই মানে এক্টিং কৰিব লাগিব বাকী একো কাম নাই তো আৰু মোৰ লগত যাব চানি আহিছে আৰু আজি মই স্কুটিত যাম গাইজ তো এতিয়া যাই থাকোঁ বাকী লগ পাইছোঁ তাতে আৰু গাইজ আহি পাই গ'লোঁ লোকেশ্যন আৰু এইফালে আছে আমাৰ মেম্বাৰবিলাক দেখি আছোঁ আৰু বাপৰে পাপু ভাই ৱেলকাম টু অসম উই ছিংগল হেণ্ডছেক কোনখন হাতে দিম আৰু হেলমেট হেলমেট আছে না হেলমেটটো ধৰি লওঁ আমাৰ বিন্দ ভাই বহুত ভাল লাগিল এই গৰমতো যে আহিছ বাপৰে বাপ আহিব লাগিব গৰমত আহিব নাগিছিল আজি ওলা নহয় কষ্ট কৰি যে আছে তাক ধন্যবাদ দিছোঁ গৰম বুলি এতিয়া শ্বুটিং নকৰিলি তো গাইজ আহি কিনে আমি শ্বুটিং ষ্টাৰ্টে কৰা নাই আৰু চাহ খাব বহি গ'ল চাহ বিস্কুট আছে ধুনীয়া নমকিন বিস্কুট সুন্দৰ এটা প্ৰচেছ আমাৰ মানে শ্বুটিং ৰয়েল আৰ পে খয়ে কাম আমাৰ চাহ বিস্কুট আজি মানে ফাৰ্ষ্ট টাইম নেকি আগতে চিৰিয়েল কৰিছে নেকি চিৰিয়েল কৰা কিন্তু আজি কথা ক'ব নোৱাৰে মানে ৰোলটোৱে তেনেকুৱা মানে কি বনাই দিছোঁ যে কথা ক'ব নালাগে মানে এইটো এটা ধুনীয়া ষ্টৰি ধুনীয়া এক্টিং কৰে এইটোৱে আৰু চিৰিয়েল কৰা পিছে এইটো ঠিক আছে বাৰু চাই ভাল পাব আপোনালোকে তো গাইজ এতিয়া খাই লওঁ ৰ'ব তো গাইজ আমাৰ মানে ফাৰ্ষ্ট চিন ষ্টাৰ্ট হ'ব হৈছে আৰু সেইফালে পাপু ভাই এইটো ল'ব ধৰিছে এইটো সেইটো আৰু এইফালে হ'ব আমাৰ শ্বুটিং তো ফাৰ্ষ্ট চিন আহি যে একদম ফাৰ্ষ্ট চিন 12টা বজাৰ আৰম্ভ কৰিছোঁ কেতিয়া থাকিব ক'বা দে আহিবা গামছান মিলিলে আৰু এতিয়া মানে আমাৰ আহি পেলাই খাৰাদা তো বেমাৰ নেকি অলপ বেমাৰ ওলাও তথাপিও আহিলোঁ আৰু এতিয়া প্ৰথম আহিকে মানে ষ্টাৰ্ট কৰি দিছে এক্টিং ৰখাৰ কাম নাই হা চিষ্টেমে এইগিলা আপোনাক মাইক লাগিব নি মাইক লাগিব এতিয়া বৰ্তমান নালাগে তুমি কি হ'বা মানে তুমি কি মচুৰ ৰবি শৰ্মা গেল আমাৰ আপুনি ইথানতে আহিব নেকি মই চাই নাহো দিয়ক ইমান মহ আছে কিবা ওলাই আহি না নাহে আৰু হয় ডাইডাকটো হৈছে যি দস্যহান কালি মোৰ এটা কাটব গোটাই এই লাই যেন নাপাত হয় সদায় সদায় যি বেলেগৰ বাৰী পিছফালে আপিছ পিয়া নহয় সেই মানে আমাৰ গৰুটো এই মাত্ৰ হৈ দেখিছি মই বোলো আহি নেকি তাকে ৰখি আছোঁ গৰু চিন্তা কৰি থাকিব নালাগে তই তো গাইজ ইয়াতে চিনখিনি খতম এতিয়া আমি মেডিকেল কলেজৰ কাষত যাই আছোঁ মানে যাতে টাউন এৰিয়া শ্বট লাগে টাউন এৰিয়া শ্বট লাগে এনেকুৱা গুৱাহাটী টাইপৰ শ্বটটো মাৰিলো হ'ব তো নাৰে শ্বট আছে এতিয়া এতিয়া মানে মোৰ আৰু বিন্ময়দাৰ আছে শ্বট তো সেইকাৰণে আমি গাড়ীত যাই আছোঁ গাড়ীতে আছে তো মই চাই থাকক আৰু চাই থাকিলে গম পাই থাকব আপুনি কিন্তু মোৰ লগত থাকিব লাগিব বছ প্ৰথমতে কি আছিল ডাইৰেক্টটো আচ্ছা ঠিক আছে তেনেকুৱা আচ্ছা বাৰু ঠিক আছে বছ যদি কিবা কাৰণত বিয়াখন হৈ যায় তেতিয়াহ'লে মইতো কেইদিনমান অফিচ যাব নোৱাৰিম হ'ব এইটো মই চাই দিম বাৰু ঠিক আছে আপুনি চাই দিব আৰু এটা কথা কিন্তু বিয়াত কিন্তু আমি থাকিব লাগিব হ'ব টেনশ্যন নাই বাকী চব ডাইৰেক্টৰক কৈ দিম চবখিনি চামলি দিব হ'ব কথা নিশ্চয় এইটো এটা শুভ আৰু যিহেতু শুভ কাম এটা কৰিব ওলছ তো এটা সৰু চাই পাৰ্টি কৰি দিওঁ নেকি পাৰ্টি নকৰোঁ নেকি আজি হ'ব ইমান চিন্তা কৰিব নালাগে ব'লা তুমি এইফালে উঠা ভিৰত অলছো মই কিন্তু বহুত হাতাতাল দেখাইছোঁ তাত মদ চদ নাখাই বুলি সেইটো কথা ওলাব লাগিব মদ চদ নাখাওঁ যে যাতে ল'ম গাইজ কেইটামান চিন দিলোঁ বাৰু মই ইমান পাৰফেক্ট নহয় বাৰু মোৰ কাৰণ পাৰফেক্ট হৈছে না নতুন আৰু কৰি আছোঁ কৰি থাকিলে হৈ থাকিব এতিয়া আমি মানে খানাৰ কাৰণে মানে কি শ্বুটিঙত মানে খাব লাগিব না মাংস নিব আহিছে
তো আমি আহি গ'লো সোনদাৰ তাতে গাইজ চবে চিনিয়ে পায় ৰাকেশে ভাইৰেল কৰা দোকান তো মাংস অলপ লৈ যাওঁ আৰু শ্বুটিঙত খাবৰ কাৰণে কিমান লাগব হে তুমি কি ভাবি থাকা তুমি কি ভাবি থাকা কি ভাবি থাকা আজি যুগত মাল নাখালি কোনে কি আজি তুমি কি ভাবি থাকা আজিৰ দিনত কোনে পাৰ্টি নকৰে ইমান চিন্তা কৰিব নালাগে নহয় কওঁ হলিও বস মই মালটো বাদে দিছিলো এটা আপোনাৰ জোচতে পৰিয়ে এই জোচতে নহয় তো গাইজ তাৰে পৰা আহি পালোঁ আহি কিনে আৰু আমি য'ত ফাৰ্ষ্ট শ্বুটিং কৰিছিল তাতে আহি পালোঁ আৰু মানে এই মাংস চাংস অনা গৈছিল না সেইখিনি মানে বনাব দিছে আৰু এতিয়া শ্বুটিং চলি আছে ৰ'ব দেখাই আছোঁ গৰম কেনেকুৱা বাপৰে মই গৰমটো অনুভৱ নকৰোঁ একচুৱেলি সেইকাৰণে মোৰ কাৰণে ভাল মানে পাপু ভাইৰ মানে সেই না ডাইৰেক্টৰ না গৰমৰ কথা চিন্তা কৰিব মানে সময় নাই আচলতে ইমানে ব্যস্ত গৰমটো গধূলা হ'ব গৰমটো গধূলা নেকি মুকাল মোৱা মোকাল মোৱা হাতী এখনি যিমান এখনো সিমান কিয় নাই এইটো তোমাৰ নেচাৰেল অফ দ্য বিউটি অফ দ্য ইণ্ডিয়া চাইডৰ সমান হ'লে সমান বঢ়িয়া ভাড়া আছে কেনে গৰম কম গৰম ফাটি দিছে একদম ভালে দিছে না বেমাৰ ওলাই দিছে তোমাৰ মাছে বাহিৰ মোৰ আহোঁতে মাতটো নাজিছে কেনে মানে মাত হল হৈলা তুমি কি লিপষ্টিক লও নেকি বেছি সস্তা এই কথা হেন থাকে কিয় কেতিয়া কিছু দিনত লাগ হয় আমাৰ মানে কেতিয়াবা দুটা ছোৱালী লগা হ'লি ধৰ এটা আছে হঠাৎ প্লেনটো হৈ গেলি ছোৱালী হৈ যায় চবখিনি আছে লিপষ্টিক চিষ্টিক লৈ একেবাৰে চবখিনি আছে খালি এটা বস্তু নাই নালাগে একেবাৰে ক'বলৈ গম পাইছোঁ আৰু গাইজ এটা আহিলোঁ বেলেগ লোকেশ্যনত ইয়াতে এটা হ'ব মানে লাক্সাৰি লোকেশ্যন হা লাক্সাৰি লাক্সাৰি লোকেশ্যন কিবা এটা হ'ব আৰু মানে এচিৰ পৰা ওলাই আহিলে কিবা জুই উঠা আন পাই গাত হয় হয় পুৰা জুই লৈ উঠা আন উপায় নাই আৰু গৰম না আমাৰ ড্ৰাইভাৰ আছে ড্ৰাইভাৰ আছে মই তোমাক লাজ ঘৰৰ কাৰণে ক'লোঁ মোৰ পিছত লাগি লাভ নাই মোৰ বিয়া ঘৰৰ মানুহে ঠিক কৰিছে আৰু আজি গুৱাহাটীৰ পৰা চাব আহিব মোক তো গাইজ এটা কি ধুনীয়া পৰিৱেশত আছে চাব পাৰে মানে পিছফালে কি ধুনীয়া নেচাৰেল ঠাই এইটো মানে ছায়া পূৰা মানে ঠাণ্ডা পৰি আছে মানে ইমান গৰমতো আৰু এইফালে আমাৰ শ্বুটিং চলি আছে তো ধুনীয়া লোকেশ্যন আৰু চানি বহি আছে চানি দ্য গল্ডেন চানি গল্ডেন তই গুণ্ডা শুনবি কাণ কখন খুচৰিবি অলপ বেঙাৰ এক্টিং কৰিব বেছি টান বেঙাৰ এক্টিং কৰিব বেছি টান ক'ব পৰা মানুহ বেঙা হ'লে দিগদাৰ দে এটা কথা মনত ৰাখবা সময় নহয় আপোনাৰ টাইম আয়েগা গম পাইছ না দহান আয়েগা এইবাৰ গাইজ আমাৰ শ্বুটিঙত চাওঁ এটা বস্তু এই কাপত মানে চাহ নাই মাইক আছে কি হ'ব মাইক খাবা দিবি মাইক খাব দিছে চাহ খাব এনে ইচ্ছা গৈছিল কিন্তু এইগিলা খাই কিন্তু মাইক এটা খাই ল'ম নেকি তাৰ মাইকটো লৈ শিকবা নালাগে তাকেতো চাওঁ সেই নইজ মাৰিব নেকি সেই গুলু গুলু আহিব ৰ'দৰ সেইটো আছে নেকি চাবাচোন চাটা এটা সুধ ঠিকে আছে না কথা বতৰা খানি বাদ পেলাই আচ্ছা বাবা এতিয়া কথাটো হ'ল গোটেইখিনিতো সামাজিক নিয়ম চৰাচৰি হ'লেই কিন্তু গোটেইখিনি কথা কৈছে তোমাৰ আগত আপত্তি যিহেতুকে আকৌ নাই গতিকে তুমি কেনেকৈ কি ভাবিব দিয়ে ন কৰিব পাৰি এই ডেইলি নকৰি অহা মাহত বিয়াখন পাতি দিয়ে ভাল নেকি অনিশ্চয় লগা সোনকালে কৰিব লাগে এইখন আৰু ৰখি থকা কথা নহয় টিঙৰ মাজত আহিলোঁ গাইজ তিয়া বঢ়িয়া খেতিত তিয়া বোধহয় পুলো আছে চবটো লগ লাগি এতিয়া আছে চেচে হ'ব বুলি ভাবিছিলোঁ মই নাই খালোঁ না আপুনি খাই কিনে মনত পৰিছে অঁ ল'ব লাগে দেখাব লাগিব না বঢ়িয়া কি কি চলে চব দেখাব লাগিব BTS এইটো মানে দেহাৰ কাৰণে ভাল দেহাটো সজীৱ কৰি ৰাখে কি কৰি ৰাখা সজীৱ এনেকৈ নিৰ্জীৱ তাৰ গাড়ী কিনছা তই কেন কি কিনলি তোৰ ধন চাকৰি বেগৰে একো নাই অ' ভাই কি চাকৰি থাকিলে গাড়ী কিনিব পাৰি নেকি এনে গাড়ী কিনিব নোৱাৰি হা খেতি কৰিছোঁ বেয়াৰ নিজে গোটাই খেতি কৰিছোঁ আৰু শুন আগতে আমাৰ দেউতাই খেতি এই গাইজে মিনময়তে চলা পিছে চলা নামিব লাগে হ'ব এনে কাটি দিম কি ভাবি আছ মিন্ন পাৰ্টি কৰিব গৈছি মই তো কথা গম পাই আহিলোঁ
এনেও তোমাক চাই থাকলে চাহ খাব মনে নাযায় তুমি সময় যাওঁ ভিতৰে চাইছ আৰু দিয়া এনেও তোমাক চাই থাকলে চাহ খাব মনে নাযায় যাওঁ একেবাৰে নৰ্মেল পাৰি এই উৎকা বস্তুবিলাক দিলে দিগদাৰ হয় বেয়া কেৰেক্টাৰ দিছে মোক চাচোন গুণ্ডা এতিয়া ফিল্ডটো ভিতৰৰ পৰা কি ভাল না আমি চলিটো তো গাইজ আমাৰ অলমষ্ট আৰু শ্বুটিং ডান হ'ব আৰু মানে লাষ্ট এটা চিন লৈ আছে তাৰপিছত ভাত খাব লাগিব ভাত খাই কিনে আমি যাব লাগিব মানে ভাত খাই নাই এতিয়া মোটামুটি আপোনাৰ 5:30 বাজিল তেতিয়াহ'লে ভাতে খা নাই শ্বুটিং কৰিলে সেয়ে গাইছ উপায় নাই আৰু চানি কি হ'ল ভাত খোৱা নাই ভাত খাম এতিয়া ভোক খাই গৈছোঁ কি ক'ম নাকে চাকে খোৱা হৈছে ইমান ক্ল'জ ল'লে দেখা হ'ব কেনে হৈছে বাবু ভাই মজা আছে মোক দিলে নাই চব কেনে হৈছে ভাইয়া বঢ়িয়া না কেনে হৈছে মানুহ টাইটেল থাকে শৰ্মা কলিতা দাস ইয়াৰ টাইটেল ভাই কি মানুহ বা সৰু পাই ৰান্ধনে বঢ়িয়া আছে খাই মানে শেষে হ'ল শেষ হোৱাৰ মাজতে ভিডিঅ' অন কৰিছোঁ আমি তো গাইজ আমি ভাত চাত খালোঁ আৰু শ্বুটিং মানে অলমষ্ট ডান আৰু এটা চিন লাষ্ট আছে এই লাষ্টৰ চিন হ'লে আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ লগ পাম আৰু লগ পাম লগ পাম আৰু বাই 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 হাৰা ধুনীয়া এক্টিং কৰিছে স্পেচিয়েল এক্টিং হাৰা মাংসৰ পেজ বেছি দিয়া গৈছে মাংস এক পিচটো দিয়া গৈছে মোৰ ফালৰ পৰাই কিন্তু মানে স্পেচিয়েলি থেংকছ ফ্ৰী এইটো ফ্ৰী য়েছ ফ্ৰী এপিছটো ফ্ৰী আৰু নেক্সট আহি আছে আৰু বাই বাই আৰু পুলক আছে ধুনীয়া এক্টিং কৰিছে আৰু পাঠশালাৰ পৰা আহি পেলাই পুলক আছে একচুৱেলি আমাৰ দিলৰ মানুহ মই আচলতে একত নহয় গাইজ জানে একত নহয় হ'লেও কথা হ'ল কি এক্টিংটো লাহে লাহে পাৰিব বৰ্তমান কৰি আছে আৰু যিখিনি কৰিছে ভালে পাইছোঁ সেইটোৱে শিকাই দিছোঁ নহয় সেইটোৱে গালি পাৰিব লাগিব তেতিয়া আহিব আমিও নাজানো ইমান তথাপিও আৰু নাই বহুত জানো বহুত আগৰ আকৌ নাজানো তোমাৰ আকৌ নাজানো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ